নমস্কাৰ বন্ধুসকল, বহুদিনৰ মূৰত নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ আহিলোঁ আপোনালোকৰ মাজলৈ। এতিয়াৰে পৰা আপোনালোকে শংকৰজ্যোতি পেজটো ইউটিউব আৰু ফেচবুকত নতুন ৰূপত দেখা পাব। আপোনালোকৰ বাবে নতুন নতুন কণ্টেণ্ট আনিবলৈ মই সদায় যত্ন কৰি আছোঁ। আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ লুপ্তপ্ৰায় কমাৰ শিল্পৰ ওপৰত। ব'লকচোন যাওঁ, দা কুঠাৰবিলাকনো কেনেকৈ বনোৱা হয় সকলোৱে এবাৰ চাওঁ। তেন্তে ব'লক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, মই এতিয়া আছোঁ যোৰহাট জিলাৰ টিয়কৰ মুদৈজানৰ পৰা ৩ কিলোমিটাৰ ভিতৰত থকা ৰজাবাৰী কহাৰ গাঁৱত। কমাৰ শিল্পটিৰ অস্তিত্ব জীয়াই ৰাখিবলৈ এইখন গাঁৱৰে ৩জন ককাই ভায়ে অহৰহ চেষ্টা কৰি আহিছে। কোনো ধৰণৰ চৰকাৰী সাহায্য নোলোৱাকৈ এওঁলোকৰ ঘৰখনে ককা দেউতাকৰ দিনৰ পৰাই থলুৱাভাৱে দা কুঠাৰ তৈয়াৰ কৰি আহিছে। এইদৰে এডাল ৰছীৰ সহায়ত চামৰাৰে তৈয়াৰ কৰা এটা ভাটিত লোহা গলাই গলাই অতি কষ্টেৰে এওঁলোকে প্ৰতিটো লোহাৰ বস্তু ব্যৱহাৰৰ উপযোগী কৰি তোলে। এই ভাটিটোৰ সহায়তে কয়লাবিলাক জ্বলাই, এই ভাটিটো যে দেখিছে সেইটো সেই ৰছীডাল এনেকৈ পাম্প কৰি থাকিলে তাৰ পৰা হাৱা ওলাই থাকে, বতাহ ওলাই থাকে আৰু এই ইয়াতে কয়লা জ্বলাই দিয়া হয়, দি দিয়া হয় আৰু কয়লাখিনি জ্বলি যায় আৰু তাতে লোহাবিলাক গৰম কৰি তেওঁলোকে গলাই লয়। এই বস্তাতে কয়লা থৈ দিয়া আছে, ময়ো অলপমান এতিয়া ভাটিটোতে দি দিওঁ। এইখিনি চাওক, এইটো ভাটি, ইয়াতে এনেকৈ কয়লা দি পেলাই জ্বলাই লোৱা হয়। এতিয়া কাঁচি যে বনায়, মানে এখন কাঁচি বনাই কেনেকৈ সম্পূৰ্ণ কৰা হয়, বনাই লোৱাৰ পিছৰ পদ্ধতিখিনি, কাঁচি কেনেকৈ কুটাই, কেনেকৈ ফাইল কৰে, এওঁ কামখিনি কৰি থাকোঁতে মই পাইছোঁ, সেইটো কাৰণে আপোনালোকক দেখাই দিছোঁ। এয়া এডাল ফাইল লৈ পেলাই কাঁচিখন এনেকৈ ধাৰ কৰি আছে। আজিকালি বাৰু ইলেক্ট্ৰিক মেচিন বহুত ওলাই গ'ল, তো সেইবিলাকতো ধাৰ কৰা হয়, কিন্তু কাঁচিখন ফাইলহে মাৰি আছে। ইলেক্ট্ৰিক মেচিন কিন্তু ইয়াতো আছে। তেখেতে মোক ফাইল কৰি পেলাই দেখাইছে। এইখন চাওক, এনেকৈ প্ৰথমতে ফাইল কৰি লৈ কাঁচিখন বনাই শ্বেপটো বনাই হোৱাৰ পাছত তাৰপিছতে কাঁচিখন কুটাবলৈ বহিছে। এটা ডাঙৰ লোহাৰ পাতি তলফালে ভৰাই তাৰ ওপৰত কাঁচিখন থৈ এটা সৰু চেনি বুলি কয়, এইটো চেনি বুলি কৈছিলে তেখেতে নামটো, তাকে চেনিটো দি পেলাই কাঁচিখন কুটায়। চকুৰ কিন্তু পাৱাৰ ভাল নহ'লে কাঁচি কুটাটো একদম সম্ভৱ নহয়। চাওকচোন কেনেকৈ কিমান সূক্ষ্মভাৱে কুটাবলগীয়া হয়। কাঁচিখনত যে থাকে দাঁতবিলাক, সেই দাঁতবোৰ বনাই আছে তেওঁ। দুয়ো পাৰৰ পৰা ওলোটা উভতাকৈ কুটাই কাঁচিখন। এইখন চাওক। ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিবলৈ কিন্তু নাপাহৰিব। চকু গ'লেতো এইটো কাম কৰিব নোৱাৰে আৰু, হয় নাই? চাওকচোন কিমান সূক্ষ্মভাৱে কাঁচিখন কুটাই গৈছে আৰু কিমান স্পীডত কামটো কৰিছে তেওঁ। ইয়াৰ পিছতে এয়া তেওঁ পাক ধৰিবলৈ আনিলে, এইটো পাক ধৰা বুলি কয়। কাঁচিখন কুটোৱালৈকে হৈ গ'ল, কুটোৱাৰ পিছত তেখেতে সেই কাঁচিখন এতিয়া পাক ধৰিব। পাক ধৰাৰ কাৰণে কাঁচিখন এতিয়া আকৌ জুইত ভৰাই দিলে। সেইখন চাওক, সেইখন জুইত ভৰাই থৈছে। পাক ধৰা মানে ইয়াৰ পৰা সেই জুইত ৰঙাকৈ গৰম কৰি এই কিনাৰত থকা পানীত ডুবাই দিব, সেইটোকে পাক ধৰা বুলি কয়। দা কটাৰী কুঠাৰ যিয়ে নবনক, বনোৱাৰ পাছত এনেকৈ পাক ধৰা হয়। এয়া চাওক, এইখন কাঁচি ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে। এতিয়া নালটো খুৱাবলৈ বাকী আছে, নালটো খুৱাও চাই লওঁ আহক। সেই পিছফালে জোঙা ছাইডটো গৈ আকৌ গৰম কৰিছে, গৰম কৰি কাঠৰ নাল এটা বনাই থোৱা আছে, গৰম কৰি এতিয়া ধুনীয়াকৈ ভৰাই দিলে। কাঁচিখন এতিয়া আঘোণৰ পথাৰলৈ যাবলৈ সম্পূৰ্ণ সাজু। ইয়াৰ পিছত তেওঁ এখন কলম কটাৰী বনাবলৈ লৈছে। সেই লোহা গলাই গলাই হাতুৰিৰে পিটি পিটি ইমান কষ্টৰে শ্বেপবিলাক দিয়ে চাওকচোন। যি প্ৰকাণ্ড প্ৰকাণ্ড হাতুৰি, 5 কেজি 6 কেজি ওজনৰ হাতুৰিয়ে যিমান পিটিছে লোহাবোৰ, আপোনালোকক সকলো দেখুৱাব পৰা নাই, হ'লেও মই অকণমান দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ বাৰু, ৰ'ব। এয়া চাওক, এইহেন হাম্বুলডালে উধাই মুধাই পিটিছে, সেইটো দাঙিবলৈকে কষ্ট মোৰ। এই মানুহকেইটা লোহা যেন টান হৈ আছে কিন্তু দেই, এই দুইজন মানুহ একেবাৰে লোহাৰ নিচিনা। চাওক কিমান মৰিয়াই খটিয়াই অন্তত গৈ পেলাই সেই শ্বেপটো লয়গৈ। চাওকচোন, বাপৰে গধুৰ আছে। 5 কেজি মান হ'ব, কেই কেজি? 5 কেজি।
এয়া একেখন ঘৰতে থকা আন এখন কমাৰশাল। ইয়াতো আমি এপাক চকু ফুৰাই যাওঁ আহক। ইয়াতো সেই তাৰ চামৰাৰ ভাটিটোৰ নিচিনা একে ধৰণৰ ভাটি এটাই ইয়াতো সেই ৰছীডাল টানি টানি জুই জ্বলাই জ্বলাই লোহা সেই খুন্দা পিটা কৰি আছে। চাওক, সকলোতে একেই কাৰবাৰ। এফালে সেই ইলেক্ট্ৰিক মেচিন এটা লৈ পেলাই ধাৰ কৰি আছে আৰু এফালে লোহা খুন্দি আছে। এয়া চকুত ক'লা এযোৰ চশমা লগাই এই ল'ৰাজনে চাওকচোন কেনেকৈ ধাৰ কৰিছে কাঁচিখন। এতিয়াতো আঘোণ মাহ, কাঁচিৰ কামেই বেছিকৈ ওলায়, গতিকেতো সকলোৱে কাঁচিৰ কাম খুব কৰিছে। ইয়াত চিঞৰ বাখৰ বন্ধুসকল, একো কথাটো ক'বই নোৱাৰি, ইয়াত ভইচ অভাৰ কৰিব নোৱাৰি। হা? মোক দা নালাগে দেই, মোক দা নালাগে। হা? এতিয়া আঘোণ মাহ আহি আছে, কাঁচি চাগে পূৰা অৰ্ডাৰ আছে হয় নাই? হা? অঁ, এইটো কাঁচি বনাই আছে নেকি? এইখন কাঁচি বনাই আছে নেকি? এতিয়া আপোনালোকৰ পৰা যদি দা কটাৰী কিনিবলৈ হয়, মানুহে ক'ত লগ পাব আপোনালোকক? হা? ৰজাবাৰীতটো ঘৰততো লগ পাব, আৰু বজাৰ নাযায় নেকি ক'তো? আপোনালোকৰ দা কটাৰীবিলাক ক'ত পোৱা হয়? কলীয়াপানী বজাৰ, কিয়ক বজাৰ। আপোনাৰ নামটো কি আছিলে? নিৰেণ বৰুৱা। আচলতে সমগ্ৰ তিয়কবাসীৰ বাবে এখেতসকলৰ নামকেইটা খুব চিনাকি। কৰঙাৰ কমাৰ শিল্পৰ সমপৰ্যায়েৰে এওঁলোকে নিজৰ কামবিলাক চলাই গৈছে। যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পায়, তেন্তে যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু পেজটো ফ'ল' কৰি লওক। যদিহে ভিডিঅ'টো ইউটিউবত চাই আছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে ভিডিঅ'বোৰ আগতীয়াকৈ পায়। অসমৰ চুকে কোণে থকা কুটীৰ শিল্পবোৰ সদায় জীয়াই থাকক, মই তাৰে কামনা কৰিলোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। জয় আই অসম।